Hello guys, welcome জনাইছো অসমীয়া ল'ৰা অংক চেনেলটোলৈ। তো গাইজ এনে ঘৰতে বহি আছো, মই বহুত দিন ভিডিঅ' বনাব পৰা নাই এনে আৰু আজি মই ভিডিঅ' বনাম বুলি ভাবিছো। আজি এজেগালৈ অলপ ফুৰি আহো বলক। আজি অলপমান এজেগালৈ ফুৰি আহি মোৰ লগত আছে ধ্ৰুৱজ্যোতি শৰ্মা, আৰু এতিয়া আমি অলপ ফুৰিবলৈ যাওঁ। মোৰ কেটিএমখন ধ্ৰুৱক দিছো আৰু ধ্ৰুৱৰ বাছান্দিখন মই লৈছো। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰমানে এনেদৰে চাইকেল চলাই যাই পেলাই আৰু অলপ ফুৰিবলৈ যাওঁ আৰু মনটো ভাল লাগিছে আৰু ফুৰি পেলাই আৰু ঘৰতে কিমান সোমাই থাকিম, সেইবাবে অলপ ফুৰিবলৈ আহিলো। আহক আপোনালোকে ভিডিঅ'টো যদি ভাল পায় লাইক কৰি দিব, মোৰ চেনেলটো নতুন চেনেল হয়। তাৰমানে এইখন আমাৰ বাহানাৰ গৰু ফাৰ্মে হয়। আপোনালোকৰ যদি গাখীৰ লাগে এটা আহিব পাৰে আৰু बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। আপোনালোকে কেনে লাগিব ক'ব আৰু। তো এইফালে দিও জনতা হৈ যাব পাৰি, জনতা ফিল্ড বুলি যাব পাৰি, আৰু এইফালে আমাৰ নকুচিৰ দুৰ্গা পূজা হোৱা মন্দিৰটোৱে আগত আপোনালোকক দেখাই দিম। আহক। তো এইটোৱেই দুৰ্গা মন্দিৰ নকুচিৰ, আপোনাৰ চাই লওক। এইখন আমাৰ নকুচিৰ ফাংচন ষ্টেজ। আপোনালোকক কেনে লাগিছে? মাতিছিল আৰু ইয়াতে ফাংচন চাবলৈ আহিছিলো প্ৰায় বহুত ভালেখিনি মানুহ হৈছিল। আৰু দুটাও ফেক্টৰী আপোনালোকে দেখা পাই আছে, তো আপোনালোকে চাই লওক, সেই ভিউলৈ চাই লওক আপোনালোকে। তাৰমানে এই জেগাখিনিৰ পৰা ওলাব নোৱাৰি। এই ইয়াতে এইটোকে ফেক্টৰী এটা আছে, আৰু দুটাও ফেক্টৰী, আৰু সেইফালে ফেক্টৰী এটা। আপোনালোকে এইফালে দি পেলাই এটা চিনেমেটিক শ্বট দি আছো, আপোনালোকে চাই থাকক। আপোনালোকৰ চিনেমেটিক শ্বটটো চাই কেনেকুৱা কমেণ্টত জনাওক। তো বেছি দীঘলীয়া ভিডিঅ' নহয়, এইটো শ্বৰ্ট ভিডিঅ' টাইপৰ। তো আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰক, আৰু এইটো ফাৰ্ষ্ট চেনেলত ভিডিঅ' দিছোঁ কাৰণ এটা ৰাখিব নোৱাৰিছোঁ, আৰু এটা শ্বেয়াৰ কৰাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। এতিয়ালৈ বাই, জয় আই অসম।